এইপিনে মানে হাতী আহিছিলে আৰু এইপিনে পুৰা ধান চান খাই মেলি সোমাইছে পুৰা এই ৰঙালাও খাই মেলি জেওৰা চেওৰা ভাঙি গ'ল সেইটো কাৰণে আগতীয়াকৈ সিহঁতি মেজিকৰ কাৰণে নোৱাৰিছে হয় নাই সেই বন্ধুসকল আজি মোৰ মনটো বিৰাট ভাল লাগিছে বিয়াতে মানে সাংঘাতিকে ভাল লাগিছে কাৰণটো হৈছে যে নৱবৰ্ষ অৰ্থাৎ নতুন বছৰ দিনাখন মই এটা ভিডিঅ' দিছিলোঁ যে ভিডিঅ'টোত আপোনালোকক মই এটা কথা জনাইছিলোঁ যে মই ধেমাজি ডিষ্ট্ৰিক্টলৈ যাম বুলি কৈছিলোঁ আৰু তাত গৈ পিনে জোনাইলৈ যাম মনোজ ভাইকো লগ কৰিম বুলি ভাবিছোঁ ধেমাজিলৈ যাম ধেমাজিলৈ যাবৰ কাৰণে ইয়াৰ পুৰা ৰেডি হৈ আছোঁ ওলাই আছোঁ এতিয়া বৰ্তমান বাজিলে 11টা আৰু এতিয়া বৰ্তমান মই এতিয়া যাম আৰু বগীবিল যিটো মেইন ৰোড সেই মেইন ৰোডতে গাড়ীত উঠি পিনে আজি প্ৰথমে পেহীহঁতৰ ঘৰলৈ যাম পেহীহঁতৰ ঘৰৰ পৰাই মানে ধেমাজি যিমানখিনি ভিডিঅ' আহে আপোনালোকে গম পাই থাকিব যিসকলে গতিকে চেনেলটো ছাবস্ক্ৰাইব নকৰক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়াহে মানে ধুনীয়া ধুনীয়া এটা ভাল ভাল ভিডিঅ'বোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেইদিনাখন আপোনালোকক মই ভিডিঅ'টোত কৈছিলোঁ যে কস্তুৰীৰ কাৰণে মনোজ ভাইৰ ছোৱালীজনীৰ কাৰণে এটা মুহা বনাইছিলোঁ বুলি সেইটো লৈ লৈছোঁ লগত যদি সিহঁতৰ ঘৰলৈ যোৱা হয় তেনেহ'লে এইটো লৈ যাম তাইলৈ খুব ভাল পাব বুলি ভাবিছোঁ মই এতিয়া বলক এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ যাবলৈ আৰু এতিয়া মই মানে খোজকাঢ়ি আহি আছোঁ কাৰণ আহোঁতো হৈছে যিটো গাড়ী চলে সেই ৰাস্তাটো তাত গৈ উঠিমগৈ মানে পথাৰখন পাৰ হৈ যাব লাগিব আৰু তেতিয়াহে বগীবিল ৰাস্তাটো পামগৈ আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে আজিৰ দিনটোতে 1 বছৰ মোৰ সম্পূৰ্ণ হ'ল মানে এই ইউটিউব চেনেলটোতে মই ফাৰ্ষ্ট ব্লগ দিয়া আজিৰ দিনটোৱে আছিলে আৰু আজিৰ দিনটো এই যোৱা বছৰ আজিৰ দিনটোতে মই প্ৰথম ভিডিঅ'টো আপলোড দিছিলোঁ আৰু আজি 1 বছৰ হৈ গ'ল ভিডিঅ'টো চাই থাকক বহুতে ইণ্টাৰেষ্টিং হ'ব শেষলৈকে চাই থাকিব আৰু বৰ্তমান মই খোজকাঢ়ি পিনে আহি আছোঁ আৰু আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে মানে এইখিনি দেখিছে নহয় সিহঁতি কি বুলি কয় মেজিঘৰ বনাবৰ কাৰণে সেইটো কাৰণে আগতীয়াকৈ সিহঁতি মেজিঘৰ কাৰণে নোৱা নিছে হয় নাই মেজিঘৰ কাৰণে আৰু এইখিনি সিহঁতৰ মেজিঘৰ কাৰণে নোৱা কাটি আছে মইহে আজি থাকিব নোৱাৰিম সিহঁতিয়ে কাটিব কাটিছ ন কাটিছ অঁ কাট মই দুদিনমানৰ কাৰণে মই নাথাকোঁ আৰু তহঁতি ভালকৈ বনাবি অঁ আৰু এতিয়া বৰ্তমান মই ৰাস্তা পাই গ'লোহি য'ত গাড়ীত উঠিম বুলি কৈছিলোঁ এইটোৱে ৰাস্তাটো দেখিছে বগীবিল ৰাস্তাত পুৰা গাড়ী চলি আছে কিন্তু আজি দেওবাৰ আৰু কালি তাতে 1 জানুৱাৰী সেইটো কাৰণে আজি গাড়ী হয়তো কম চলিব পাৰে তথাপি ৰখি আছোঁ ৰখি থাকিম অলপ দেৰি হৈ যাব পাৰে পালে হয় বুলি ভাবি আছোঁ আৰু অকণমান ৰখি চাওঁ এইপিনে আহিব গাড়ীখন এইপিনে আহিলে মই এনেকৈ গৈ যাব লাগিব এইপিনে গৈ যাম এইপিনে বগীবিল পাব আৰু অলৰেডি ৰখি আছোঁ মানে এখন বাছ অহা যেন পাইছোঁ হাইখন দেখিছেনে বাছ এখন আহিছে তাত আৰু এতিয়া বৰ্তমান গাড়ীত উঠি পিনি এতিয়া চিটত ভালকৈ বহি লৈছোঁ কিন্তু দুখৰ কথাটো হৈছে যে চিটৰ কাষত মানে গাড়ীখনৰ কাষত নাপালোঁ নহ'লে ভালকৈ আপোনালোকৰ দৃশ্যবোৰ দেখা যাব পাৰিলোঁ সেইদিন আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ এতিয়া গৈ আছোঁ ধেমাজিলৈ আৰু এতিয়া বৰ্তমান মই বগীবিল দলঙত উঠিলোঁ মানে বগীবিল দলঙৰ হৈ গৈ আছোঁ আৰু ইয়াৰ পৰাই তলৰ যিখিনি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকাৰ সেই পৰিৱেশখিনি চাওকচোন কি ধুনীয়া লাগিছে আৰু এতিয়া বৰ্তমান ৰিণিকি ওলাই থকা ব্ৰহ্মপুত্ৰ নদীখন চাওক ইয়াৰ পৰা এটা বেলেগ সৌন্দৰ্য দেখা পোৱা গৈছে আৰু ওচৰলৈ গ'লে আপোনালোকক ভালকৈ দেখাম এতিয়া গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক বৰ্তমান মই গাড়ীৰ পৰা নামি পিনে এতিয়া এইডোখৰ জেগাডোখৰ চিচি বঙা চাৰিআলি বুলি কয় চাৰিআলিতে নামিলোঁ আৰু ইয়াৰ পৰা এতিয়া অলপ যাব লাগিব সেইটো ৰাস্তাই যাব লাগিব সেইটো ৰাস্তাই গ'লেগৈ মানে পেহীহঁতৰ ঘৰ পাম আৰু এতিয়া বৰ্তমান মই খোজকাঢ়ি আহি আছোঁ এয়া অলপ কিবাকিবি লৈ ল'লোঁ আৰু এইপিনে যাব লাগিব এইটো ৰাস্তাই হৈ পিনে যাব লাগিব আৰু মই সেইপিনৰ পৰা আহিছিলোঁ সেইটো ৰাস্তাই এতিয়া এনেকৈ যাব লাগিব অ'টখনত উঠি পিনে অকণমান গ'লে পামগৈ পেহীহঁতৰ ঘৰত দাদা যাব নি হাতলাচোক অঁ কিমান হ'ব অঁ আৰু এতিয়া মই পেহীহঁতৰ ঘৰ পালোহি আৰু আপোনালোকক মই দেখাইছিলোঁ চিচি বঙাৰ পৰা হাতলা চুকলৈ আহিলোঁ আৰু এইটোৱে হৈছে আমাৰ পেহীহঁতৰ ঘৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিছোঁ এইটোৱে ঘৰৰ পৰিৱেশ আৰু ইয়াতে এতিয়া আহিলোঁ মানে কেতিয়াবা আহিলোঁ বাৰু মই 2টামান বজাতে পালোহি কিন্তু বুলি ক'ম ধেমাজিৰ যিটো পৰিৱেশ সেইটো সঁচাকৈ বহুত ভাল লাগে মানে এটা গাঁৱলীয়া পৰিৱেশ একদম মানে বিৰাট ধুনীয়া পৰিৱেশ মোৰ হৈছে সেইটো কাৰণে ধেমাজিখন মোৰ কাৰণে প্ৰিয় যিটো মানে ইয়াত গাঁৱলীয়া পৰিৱেশটো পায় আৰু গছ গছনিয়ে ভৰপূৰ এইটো অঞ্চল আৰু এইপিনে ঘৰৰ আগপিনে যদি এজোপা ধুনীয়াকৈ নাৰিকল গছ থাকে মানে দেখিয়ে কিবা এটা শুৱনি লাগে ঘৰবোৰ আৰু ইয়াৰ গছবোৰ চাওকচোন কি ধুনীয়াকৈ আছে এইপিনে পেহাহঁতে ঘৰ কাম লাগি আছে কাৰণ ইয়াতে বেৰ দিব লাগিব আৰু পিছপিনে যিহেতু ঘৰটো বনাইছে সেইটো কাৰণে আৰু এতিয়া মই পেহীহঁতৰ ঘৰ পিছপিনে বাৰীখনলৈ আহিলোঁ মানে পথাৰখনলৈ আহিলোঁ আৰু এতিয়া আপোনালোকক মই এটা বস্তু দেখাম দেই এইখিনিত দেখিছে নহয় এইখিনিত এই হাতী এইপিনে মানে হাতী আহিছিলে আৰু এইপিনে পুৰা ধান চান খাই মেলি এইপিনে ভঁৰাল চৰাল বহুত ভাঙি থৈ গৈছে মানে নষ্ট কৰি থৈ গৈছে এইবিলাক হাতী এইখিনি আৰু সিহঁতে এইপিনে বাৰীখন চাবলৈ আহিছিলে এপাক চাবলৈ আহোঁতে গৰু চাওকচোন এইটো গৰু সোমাইছে পুৰা এই ৰঙালাও খাই মেলি জেওৰা চেওৰা ভাঙি খতম কৰিলে
আৰু এতিয়া বৰ্তমান গধূলি হৈ আহিছে আৰু বাইকখন দেখাইছিলোঁ আপোনালোকক আৰু তাৰ পৰা আহি পিনে এতিয়া গৰু নিব আহিলে ৰছী সিহঁতৰ এই পেহী ল'ৰাটো ইয়াৰ লগতে আহিছিলোঁ গৰু নিবৰ কাৰণে পথাৰৰ পৰা আৰু এইকেইটা গৰু আগত গৈ আছে আৰু আজি ভিডিঅ'টো একেবাৰে নৰ্মেল আছিলে মানে আমাৰ ঘৰৰ পৰা ধেমাজিলৈ অহা সেই মুহূৰ্তখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগে দেখালোঁ একেবাৰে নৰ্মেল আছিলে আৰু কালিলৈ এটা বহুত ডাঙৰ ধামাকা ভিডিঅ' আহিব লগতে এটা স্পেচিয়েল ভিডিঅ' আহিব কিয়নো কালিলৈ মই মনোজ ভাই ঘৰৰ তাত মানে জোনাই তালৈ যাম তাত গৈ মানে মনোজ ভাই ঘৰলৈ যাম আৰু মনোজ ভাইক লগ পাওঁ নে নাপাওঁ নাজানো তথাপি মানে সিহঁতৰ ঘৰত গৈ পিনে তাৰ লগত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম লগতে বৰ্মন ডান্সা ভাই সিহঁতকেইটাকো লগ পাম বুলি আশা কৰিছোঁ কি হয় নাজানো কাইলৈ দেখা যাব আৰু আপোনালোকে গম পাবই ভিডিঅ'টোত যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ